হেল্ল' ফ্ৰেণ্ডছ, কি খবৰ? সকলোৰে খবৰ চাগে ভাল। মোৰ অন্য এটি ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। বৰষুণ দি আছে, বৰষুণ এৰাই নাই। তথাপিও এনে ৰাস্তাই খোজকাঢ়িব ওলাইছোঁ। বজাৰত যাবলগীয়া আছিল, কিন্তু বৰষুণৰ কাৰণে বজাৰত যাব পৰা নাই। এনেই ৰাস্তাতে আমাৰ ঘৰৰ আগতে ওলালোঁ। এনেকুৱা পৰিৱেশ হৈ আছে। আজি দিনটো ওলাব পৰা নাই। এনেকুৱা বৰষুণ পৰি আছে, অলপো নেৰে। অলপমান এৰিলেও আৰু ছেকেণ্ডতে আহিয়ে ওলায় বৰষুণ। আপোনালোকৰ তাতে বৰষুণ দি আছে নে? কমেণ্টত জনাবচোন। একে লেঠাৰিয়ে আজি এসপ্তাহ ধৰি বৰষুণ দিয়ে আছে। একে লেঠাৰিয়ে তো একদম ৰাস্তা ঘাট অৱস্থা নোহোৱা হৈ গৈছে। অৱস্থাই নাই। আমাৰ এইখিনিতো আৰু পকা নহয়, তো মাটিৰ একদম অৱস্থা নাই। আপোনালোকক দেখুৱাই আছোঁ ৰ'ব। তো চাওক, ৰাস্তা ইমান বেয়া ৰাস্তা। এইখিনি তথাপিও ভালে আছে, অলপ আগতেতো আৰু বেয়া, একদম অৱস্থা নাই। কি কৰিম আৰু, উপায়টো নাই। যোনটো এই কেঁকুৰিটো অলপমান ভাজ কৰি এনেকৈ গ'লে অলপমান আগত ইমান বেয়া ৰাস্তা। আপোনালোকক পাৰোঁ যদি দেখুৱাম, যদি বাহিৰত ওলাওঁ। আন্ধাৰ হৈ গৈছে চাওকচোন। সেইখিনি বাঁহৰ তল কাৰণে আন্ধাৰ দেখিছে দেই। একদম বাঁহৰ তল, এইবিলাক চব বাঁহৰ তল। এইবিলাক একদম বাঁহৰ তল, একদম আন্ধাৰ দেখিছে। বজাৰত যাবলগীয়া আছে, কিন্তু ভালেখিনি বস্তু আনিবলগীয়া আছে, বজাৰ কৰিবলগীয়া আছে, কিন্তু যাব পৰা নাই। এই বৰষুণৰ কাৰণে ইমান দি আছে। এটা কথা মন কৰিছেনে আপোনালোকে? এই যেনেকৈ বাতৰিবোৰ ট্ৰেণ্ডিঙত চলে, আমাৰ বতৰবোৰো তেনেকৈ ট্ৰেণ্ডিঙত চলে নেকি? ৰ'দ দিলে ৰ'দেই, বৰষুণ দিলে বৰষুণ দিয়ে থাকে, ৰ'দ দিলেতো ৰ'দ দিয়ে থাকিব। আৰু এতিয়া বৰষুণ লাগে, বৰষুণ দিছে, বৰষুণ এসপ্তাহ ধৰি এৰা নাই। এসপ্তাহ বেছিয়ে হ'ল। চব বস্তু আজিকালি আমাৰ ইয়াতে ট্ৰেণ্ডিঙত চলে। এনেকুৱা হৈ গৈছে। বাতৰিটো বাতৰিয়ে, বতৰো আজিকালি ট্ৰেণ্ডিঙত চলা হৈছে। আচলতে চাওক, আকাশখন একদম ক'লা ডাৱৰে আৱৰি আছে, আৰু পানী আহিব। এই আমাৰ ইয়াতে যেনিবা বানপানী হোৱা নাই, কিন্তু বহুত নিউজ দেখিছোঁ বানপানী হৈছে। বহুত মানুহবোৰৰ কাৰণে বেয়াও লাগিছে। তথাপিও কিছুমান ঠাইত বানপানী হোৱা দেখিছোঁ। আমাৰ ইয়াতে হোৱা নাই, কিন্তু কিছুমান ঠাইত বানপানী হৈছে। একদম বুলত আছোঁ যে, জোক ধৰিব ভয় লাগে দেই, গুচি আহিলোঁ। তথাপিও কিছুমান ঠাইত বানপানী হোৱা দেখা পাইছোঁ, নিউজত দেখা পালোঁ। তথাপিও বেয়া লাগিছে সিহঁতৰ কাৰণে, যে বানপানীয়ে কিছুমান মানুহৰ ঘৰ উটুৱাই লৈ গৈছে। তথাপিও সকলোৱে যাতে সাৱধানে থাকে। বস্তু বাহিনীবোৰ বহুত উটুৱাই লৈ গৈছে, তথাপিও ভাল কৰি থাকক। আৰু তাকে ভগৱানৰ ওচৰত প্ৰাৰ্থনাও কৰিছোঁ, ভালে কুশলে থাকক। যিখিনি মানুহ এতিয়া ঘৰৰ আশ্ৰয় নাই, তো এইখিনি মানুহ ভালে কুশলে থাকক, ভগৱানে ভালে কুশলে ৰাখক। সেই আৰু কি ক'ম, বেছিটো আৰু। গুড মৰ্ণিং ফ্ৰেণ্ডছ, কি খবৰ? কালি ৰাতি ভিডিঅ'টো সন্ধিয়াতে ষ্টপ কৰি দিলোঁ। ক'তো নগ'লোঁ, বজাৰতো নগ'লোঁ। ইমান বৰষুণ দি আছে, তাৰ কাৰণে ক'তো যোৱা নহ'ল। আৰু সেনেকৈ ভিডিঅ'টো তাতে সমাপ্ত কৰি দিলোঁ। আৰু আজি নেক্সট দিন, ৰাতিপুৱা গুড মৰ্ণিং সকলোকে। আৰু এতিয়া মই ঘৰৰ ফালে যাই আছোঁ, মাহঁতৰ ঘৰত। আমি মাহঁতৰ ঘৰৰ ওচৰতে ভাড়া থাকোঁ, তো তাতে যাই আছোঁ। ভণ্টি অকলে আছে বোলে, তাতে যাব লাগে। আমাৰ জেঠী এটা আজি নোহোৱা হৈ গ'ল, তাতে মাহঁত যাব, তো আমি ঘৰখীয়া হৈ থাকিব লাগিব। আৰু ইমানে ৰাস্তা বেয়া, একদম কি ক'ম আৰু। কালি যোনটো যোৱাকালি বনাইছিলোঁ ভিডিঅ'টো, তো সেইটো ভিডিঅ'ত কৈছোঁৱে যে ৰাস্তা বেয়া। তো আজি দেখুৱাবলৈ চেষ্টা কৰোঁ আপোনালোকক। ইমান ৰাস্তা বেয়া, একদম খোজকাঢ়ি যাব ইমানে লেতেৰা লাগে, যাবই ঘিণ লাগে একদম। এই যেনেকুৱা সেই পথাৰত ভুই ৰুৱে, তেনেকুৱা ধৰণৰ হৈ গৈছে ৰাস্তাটো। আপোনালোকক দেখুৱাম, চাই থাকিব। আৰু ঘৰত কি কৰোঁ, কি নকৰোঁ, আপোনালোকক আজি দেখুৱাম। তো চাওক, আমাৰ ওলোৱা ৰাস্তাটো একদম অৱস্থা নাই ৰাস্তাটোৰ। আৰু দুদিন পিছততো আৰু একদম অৱস্থা নোহোৱা হৈ যাব। আপোনালোকক পাৰিলে অলপমান দেখাই দিম।
মানে ইমানে বেয়া ৰাস্তা আৰু দুদিনমান পিছত আৰু একদম খোজ দিব পৰা ঠাইয়ে নহ'ব। তো চাওক কেনেকুৱা ৰাস্তা, তথাপিও আজি অলপমান ঠিকে আছে, কিন্তু দুদিন পিছত আৰু বেছিহে হৈ যাব। তো চাওক চাৰিওফালে বানপানী হৈছে আমাৰ ইয়াতো। হেল্ল' ফ্ৰেণ্ডছ, তো মই এতিয়া আহি পালোঁ ঘৰত। মাহঁত গ'ল তাতে, আৰু এতিয়া ঘৰত আহি পালোঁ। তাৰপিছত এইফালে চাওক নতুন মন্দিৰ বনাই আছে। কেনেকুৱা লাগিছে তাৰপিছত কমেণ্টত জনাব দেই। চাওক কেনেকুৱা লাগিছে, নতুন মন্দিৰ বনাই আছে। আৰু পিনে আমাৰ টিকলু গৰুকেইটা। তো চাওক মন্দিৰটো কেনেকুৱা লাগিছে, কমেণ্টত জনাব দেই। ভাল লাগিছে নে বেয়া লাগিছে? বনোৱা হোৱা নাই, তো টাইলছবোৰ লগাই আছে। যেতিয়া ভাল কৰি টাইলছবোৰ লগাই তাৰপিছত দেখুৱাম। তাৰপিছত পূজা দিব, তেতিয়া পূজা হেৰি কৰি তাৰপিছত ভালকৈ দেখাম আপোনালোকক। তো এই আৰু তো চাওক ঘৰত আহি কিনে মেগী বনাই আছে বেলেগ ষ্টাইলত। আপোনালোকে এনেকৈ খায়নে জনাবচোন। আমি এনেকুৱা ষ্টাইলতহে খাওঁ। আপোনালোকে কেনেকৈ খায় জনাব। আগতে মানে মেগীটো ভাজি লওঁ, তাৰপিছতহে পানী দিওঁ। তো অলপমান এতিয়া উতলাব দিম, তাৰপিছত আমাৰ মেগী হৈ যাব। সেয়াই আৰু তো চাওক ইমান ধুনীয়াকৈ ফুল কেইজোপা উঠিছে। চাওক, তো এইফালে আৰু এই কেইজোপা পানীৰ দিনত কি কৰিম আৰু এইয়ে, ক'তো যাব নোৱাৰোঁ, ক'তো কিছু কৰিব নোৱাৰোঁ। তো এইয়ে তো আজিলৈ বাই বাই। যদি ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব। একচুৱেলি আজি এনেই মানে ভিডিঅ' বনালোঁ, কি কৰিম ক'তো যাব নোৱাৰোঁ, তাৰ কাৰণে এনেই মানে ঘৰতে কি কৰোঁ কি নকৰোঁ এইখিনিয়ে আৰু। তো আজিলৈ বাই বাই, লগ পাম নেক্সট ভিডিঅ'ত। টাটা।